নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ অজিত ৰাজবংশীৰ চুটিগল্প টিউচন মাষ্টৰ। টিউচন মাষ্টৰ অনিল চৌধুৰী পুনৰ টিভিৰ সন্মুখত বহি ল'লে। আজি প্ৰধানমন্ত্ৰীয়ে পুনৰ ভাষণ দিয়া কথা। লকডাউন বঢ়াবই চাগে, বঢ়াবই। যোৱা 20 দিন ধৰি ওলোৱা সোমোৱা চব বন্ধ। মাত্ৰ সপ্তাহত এদিন গৈছে গেলামালৰ বাবে আৰু এদিন গেষ্টিকৰ পিল আনিবলৈ। মাহত আধাতে টিউচন বন্ধ হ'ল। এতিয়াও খোলা হোৱাই নাই। যাব পাৰিলে হয়তো মাচুলখিনি পোৱা গ'ল হয়, কিন্তু যায় কেনেকৈ? সিদিনা বৰ্মনে ফোন কৰিলে, মাষ্টৰ, প্ৰকোপ বাঢ়িছেহে দিনক দিনে, কি হতেনো আহিবলৈ কওঁ? সাঁচতীয়া টকাৰ যে তলি উদং, কেনেকৈনো বুজায়? বাটত ধন শৰ্মাক লগ পাইছিল সিদিনা। তেওঁ একো উল্লেখ নকৰিলে ল'ৰাক পঢ়োৱা মাচুলৰ কথা। নিজেনো কেনেকৈ কয় বাৰু অনিল চৌধুৰীয়ে? কত বছৰ টিউচন কৰিলে, কোনো দিনেই কোনো অভিভাৱকক মাচুল সাধি পোৱা নাই। মাত্ৰ এমাহমানহে হৈছে। আচলতে নিজৰ আৰ্থিক দৈন্যতাৰ কথা অনিল চৌধুৰীয়ে আগতে নিজেও ভালদৰে জনা নাছিল। চৌধুৰীৰ শ্ৰীমতীৰ মোবাইল বাজি উঠিল। মোবাইল ধৰাৰ আগতে দৌৰাদৌৰিকৈ শ্ৰীমতীয়ে চৌধুৰীক সুধিলে, হেৰা, কলিতা ছাৰে পুনৰ ফোন কৰিছে, আহিব কম নে নকওঁ? বাবুৰ 2 মাহৰ মাচুল দিবলৈ বাকী আছে, কোৱা না জল্দি, কি কওঁ? নালাগে কোৱা। কিন্তু অনিল চৌধুৰীৰ মনটো চেবাই গ'ল। কলিতা ছাৰোতো তেওঁৰ দৰেই একেই টিউচন মাষ্টৰ। ধন্যবাদ।